প্ৰিয়সকল, প্ৰভু যীশুৰ নামত সকলোকে জয় মচি। মই আপোনালোকৰ আগত প্ৰশ্ন এটা থ'ব বিচাৰিছোঁ। আপোনালোকে কমেণ্ট কৰি মোক জনাব। মই এটা সৰু ভিডিঅ' বনাইছোঁ এইটো, গতিকে আপোনালোকে ভিডিঅ'টো চাব আৰু কমেণ্ট কৰি জনাব যে আপোনালোকৰ মতামত কি হয়। মই প্ৰভু যীশু যেতিয়া প্ৰভু যীশুতে আহিলোঁ, মানে প্ৰভু যীশুক যেতিয়া বিশ্বাস কৰিলোঁ, সেই বিশ্বাসৰ কথাটো এনেকৈ হৈছিল যে মোৰ বেমাৰ হৈছিল। আজিও বেমাৰ আছোঁ, মই ভাল হোৱা নাই। কিন্তু যেতিয়া মই বেমাৰৰ পৰা সুস্থ পাবৰ কাৰণে যেতিয়া প্ৰভু যীশুৰ কাষলৈ আহিলোঁ আৰু মানুহে কোৱাৰ মতে মই প্ৰভু যীশু গ্ৰহণ কৰি ল'লোঁ, যে কোনোবাই কৈছিলে মোক যদি প্ৰভু যীশুক নামৰ বপ্তিস্মা যদি লোৱা তেনেহ'লে তোমাৰ বেমাৰ ঠিক হৈ যাব। তেনে কথাত মই বপ্তিস্মা লৈছিলোঁ, কিন্তু তথাপিতো মোৰ বেমাৰ ঠিক নহ'ল। কিন্তু মই বাইবেল পঢ়ি মই প্ৰভু যীশুক জানিলোঁ যে প্ৰভু যীশু এই পৃথিৱীত কি কাৰণে আহিলে। সেই সকলোখিনি কথা মই গম পালোঁ, বাইবেল পঢ়িলোঁ। তেতিয়া মোক প্ৰভু যীশুৰ লগত প্ৰেম হ'ল। মই গম পালোঁ ইয়েই সঁচা ঈশ্বৰ হয়, এওঁৰ বাহিৰে আৰু কোনো ঈশ্বৰ নাই। কাৰণ প্ৰভু যীশু যেনেকৈ কৰিলে কোনো ঈশ্বৰে তেনেকৈ কৰিব নোৱাৰে। এক দেউতাৰ দৰে, দেউতা হয়, আমাৰ পিতা হয়, পিতৃ হয়, কিন্তু সেই পিতৃৰ দৰেই আমাক মৰম কৰিলে, নিজৰ দেহা আমাৰ কাৰণে দিলে, যাতে আমি সুখত থাকোঁ, আমি স্বৰ্গত ৰাজ্য পাম। সেইখিনি আমাৰ জীৱনত কেনেকৈ পাপ আহিল, আমি কেনেকৈ পাপী বনিলোঁ, পাপৰ পৰা কেনেকৈ উদ্ধাৰ পালোঁ, এই সকলোখিনি কথা আমি আমাৰ অন্য জাতি মানুহে প্ৰথমতে কি কৰিছিলে, মূৰ্তি পূজাত কেনেদৰে ভৰি গৈছিলে, আৰু এই ইত্যাদি কথা মই বাইবেল পঢ়ি গম পালোঁ। আৰু মই প্ৰভু যীশুক উদ্ধাৰকৰ্তাৰ ৰূপত স্বীকাৰ কৰিলোঁ, গ্ৰহণ কৰিলোঁ। গতিকে আজি মই আপোনালোকক সুধিছোঁ যে আপোনালোকে কি কাৰণে প্ৰভু যীশুক গ্ৰহণ কৰিলে। এই কমেণ্টৰ পৰা বহু মানুহ গম পাব যে প্ৰভু যীশু একচুৱেলি কি হয়। প্ৰভু যীশু ধৰ্ম পৰিৱৰ্তন এনেকৈ বহুত ধৰণৰ কথা মানুহে কয়। গতিকে মই আপোনালোকক অনুৰোধ কৰিছোঁ যে আপোনালোকে কমেণ্ট কৰি জনাব। এই কমেণ্টবোৰ কোনোবাই যদি পঢ়িব তেতিয়া গম পাব যে একচুৱেলি প্ৰভু যীশু আমি যে প্ৰভু যীশুক গ্ৰহণ কৰিছোঁ, এইটো একচুৱেলি আচল কথা কি হয়। গতিকে মই এইটো ভিডিঅ'ত নকওঁ, আপোনালোকৰ কমেণ্টৰ বাট চাই থাকিম। আপোনালোকে কমেণ্ট কৰিব, তাৰপিছত মই ক'ম মই কি কাৰণে বিশ্বাস কৰিলোঁ আৰু প্ৰভু যীশুৰ মানে ঈশ্বৰ বুলি গ্ৰহণ কৰাৰ উদ্দেশ্য কি হ'লে, আৰু এতিয়া মই কেনেকৈ আছোঁ ইত্যাদি কথা মই ক'ম। গতিকে এই সৰু ভিডিঅ'টিত মই আপোনালোকক এয়ে কৈছোঁ যে আপোনালোকে কমেণ্ট কৰক আৰু আপোনালোকে মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিব। যিমানখিনিয়ে মোৰ ভিডিঅ' চাইছে, যিমান ভাই ভনী আৰু মোতকৈ ডাঙৰ দাদা হওক, যিয়ে হওক, তেওঁলোকক ক'ব বিচাৰিছোঁ আপোনালোকে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। জয় মচি।